টিৰ মাৰাথন জেৰাত মুখ খুলিছে সিদ্ধাৰ্থ শৰ্মাই 18 তাৰিখে নিশাৰ পাৰ্টি সন্দৰ্ভত সদৰি কৰিছে কিছু তথ্য কোনে আয়োজন কৰিছিল কোন আছিল জনাইছে সিদ্ধাৰ্থ শৰ্মাই কিমান সময়লৈ পাৰ্টি চলিছিল তাৰ তথ্যও সদৰি কৰিছে অভিযুক্তই সিদ্ধাৰ্থ শৰ্মাৰ পৰা জব্দ কৰিছে জুবিন গাৰ্গৰ মোবাইল ফোন জুবিনৰ এটা বেগো জব্দ কৰিছে এছআইটিয়ে বেগটোত আছে কিছু টেবলেট গুৰুত্বপূৰ্ণ নথিপত্ৰ টেবলেটৰ ল্যাবৰেটৰী টেষ্ট কৰোৱাব এছআইটি আমি পুনৰ জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু জেৰা অব্যাহত ৰাখিছে সিদ্ধাৰ্থ শৰ্মা আৰু লগতে শ্যামকানু মহন্তক আৰু এছআইটিয়ে যি মাৰাথন জেৰা অব্যাহত ৰাখিছে সেই জেৰাত এতিয়া সিদ্ধাৰ্থ শৰ্মাই শেহতীয়াকৈ মুখ খুলিছে 18 তাৰিখে নিশাৰ পাৰ্টি সন্দৰ্ভত সদৰি কৰিছে কিছু তথ্য কোনে আচলতে এই পাৰ্টিটো আয়োজন কৰিছিল বা কোন আছিল সেই সময়ত সেই সকলোখিনি তথ্য আগবঢ়াইছে সিদ্ধাৰ্থ শৰ্মাই কিমান সময়লৈ পাৰ্টি চলিছিল তাৰ তথ্যও সদৰি কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ পৰা ইতিমধ্যে জুবিন গাৰ্গৰ মোবাইল ফোনটো জব্দ কৰিবলৈ সক্ষম হৈছে এছআইটি দলে জুবিনৰ এটা বেগো এছআইটিৰ দলে জব্দ কৰিবলৈ সক্ষম হৈছে বেগটোত কিছুমান টেবলেট লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ আছে আৰু সেই নথিপত্ৰসমূহ পৰীক্ষা চলাই গৈছে এছআইটি দলটোৱে লগতে টেবলেটৰ ল্যাবৰেটৰী টেষ্ট কৰোৱাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছে এছআইটিৰ তৰফৰ পৰা আৰু ইফালে আজি পুনৰ চিআইডি কাৰ্যালয়ত হাজিৰ সন্দীপন গাৰ্গ দ্বিতীয়বাৰৰ বাবে উপস্থিত হৈছে সন্দীপন গাৰ্গ আজি পুনৰ সন্দীপন গাৰ্গক জেৰা চলাইছে এছআইটিয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পুনৰ জেৰাৰ সন্মুখীন হৈছে সন্দীপন গাৰ্গ আৰু ইফালে চিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছে শেখৰজ্যোতি গোস্বামীও জেৰাৰ বাবে আজি পুনৰ এছআইটিয়ে তলব কৰিছে জুবিন গাৰ্গৰ ঘনিষ্ঠ সহযোগী শেখৰজ্যোতি গোস্বামী আৰু চিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছে শেখৰজ্যোতি গোস্বামী আৰু লগতে সন্দীপন গাৰ্গ হাজিৰ হোৱাৰ খবৰ আহি পৰিছে কালি যেহেতু সন্দীপন গাৰ্গক হাজিৰ কৰোৱা হৈছিল আজি পুনৰ দ্বিতীয়বাৰৰ বাবে চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে সন্দীপন গাৰ্গ পুনৰ আজি এছআইটিয়ে জেৰা চলাব সন্দীপন গাৰ্গক আৰু সবিশেষ জানিবৰ বাবে চিআইডিৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকৰ কাষলৈ যাবলৈ বিচাৰিছো ঋতিক পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছো কেইবাটাও খবৰ ইতিমধ্যে আমি দৰ্শকসকলক জনাইছো এফালে কিছু তথ্য সদৰি কৰাৰ কথা কৈছে সিদ্ধাৰ্থ শৰ্মাই জেৰাত কিছু তথ্য সদৰি কৰিছে আনফালে আজি সন্দীপন গাৰ্গক পুনৰ দ্বিতীয়বাৰৰ বাবে জেৰা চলাইছে আৰু লগতে উপস্থিত হৈছে শেখৰজ্যোতি গোস্বামী শেহতীয়া তথ্যখিনি আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছো ঋতিক চাওক কালি গ্ৰেপ্তাৰৰ পিছতে জেৰা অব্যাহত ৰাখিছিল জেৰাৰ কালত সিদ্ধাৰ্থ শৰ্মাই সেই ঘটনাৰ বহু তথ্য প্ৰকাশ কৰিছে যিবোৰ তথ্য এতিয়া বৰ্তমান শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গৰ পৰা সেইখিনি ভেৰিফাই কৰিব চিআইডিৰ দলে তাত কেনেধৰণে আছিল জুবিন গাৰ্গৰ যেতিয়া ইয়টত লৈ যোৱা আছিল কি পৰিস্থিতি আছিল কেনেধৰণে ঘটনা সংঘটিত হৈছিল এই গোটেই বিষয়টোৰ ওপৰত প্ৰশ্ন কৰা হৈছিল জেৰা কৰা হৈছিল আৰু সেই জেৰাৰ পিছত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই যি উত্তৰ দিছিল যি তথ্য প্ৰকাশ কৰিছিল সেই তথ্যখিনিৰ লগত এতিয়া সন্দীপন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামীৰ তথ্যৰ লগত মিলাই চাব আৰু তাৰ পিছত যদি অমিল পোৱা যায় তেন্তে পুনৰ এই ক্ষেত্ৰত যি তদন্ত সেই তদন্ত কৰিব বৰ্তমান সময় চতুৰ্থবাৰৰ কাৰণে শেখৰজ্যোতি গোস্বামীক তলব কৰা হৈছিল আৰু কিছু সময় পূৰ্বে আহি উপস্থিত হৈছে তাৰ সমান্তৰালভাৱে দ্বিতীয়বাৰৰ বাবে সন্দীপন গাৰ্গ বিষয়টোত চাওক এই গোটেই ঘটনাটো হত্যাকাণ্ড আছিল পৰিকল্পিত নে দুৰ্ঘটনা সেইটো এতিয়াও নিশ্চিত নহলেও চিআইডিৰ ফালৰ পৰা যি 18/2025 গোচৰটো আছিল সেই গোচৰটো নতুনকৈ বিএনএছৰ 103 ধাৰা লগোৱা হৈছে সেই ধাৰা লৈ পেলাই হত্যা কৰাৰ গোচৰ বৰ্তমান সেইটো আৰু হত্যা কৰাৰ ধাৰাত এতিয়া তদন্ত অব্যাহত ৰাখিছে আৰু এইটো এটা পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে বুলি সন্দেহ কৰিছে তদন্তকাৰী সংস্থাটোৱে আৰু বৰ্তমান এই ক্ষেত্ৰত যি যাৱতীয় জেৰা আৰু অনুসন্ধান সেই অনুসন্ধান অব্যাহত ৰাখিছে বৰ্তমান সময়ত চিআইডিৰ যি থানা আছে সেই থানা কাৰ্যালয়তে পৃথকে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামী পৃথকে জেৰা কৰি থকা হৈছে আৰু তেওঁলোকৰ যিসমূহ ভাষ্য আছে ইজনৰ লগত সিজনৰ মিল আছে নাই সেইটো পৰীক্ষা কৰি থকা হৈছে যেহেতু তেওঁলোকৰ বিৰুদ্ধে এছআইটিয়ে জাননী জাৰি কৰিছিল সেই সন্দৰ্ভত কিবা তথ্য আপুনি লাভ কৰিছে নেকি
চাওক বৰ্তমান সময়ত যি ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়া তেওঁলোকলৈ জাননী জাৰি কৰিছিল আৰু সেই জাননী মতে তেওঁলোকক নিৰ্দিষ্ট সময়সীমাত বান্ধি দিয়া হৈছিল CID কাৰ্যালয়ত হাজিৰ হ'বলৈ। কিন্তু আনহাতে CIDৰ দুজনীয়া এটা দল ছিংগাপুৰলৈ যাবলৈ সাজু হৈ আছে। যি যাৱতীয় দুয়োখন দেশৰ যি যাৱতীয় কাগজ পত্ৰ সেই কাগজ পত্ৰ ফৰ্মেলিটিছখিনি সম্পূৰ্ণ হোৱাৰ লগে লগে CIDৰ দল ছিংগাপুৰলৈ ৰাওনা হ'ব। হয়তো ছিংগাপুৰত গৈ যিখিনি তেওঁলোকৰ ছিংগাপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি ছিংগাপুৰ আৰক্ষীৰ পৰা তথ্য সংগ্ৰহ কৰিব যে তেওঁলোকে যিহেতু গোচৰটো চলাইছিল, তাৰ সমান্তৰালভাৱে এই প্ৰৱাসী অসমীয়া যিসকল ইয়তত আছিল যোনে লৈ গৈছিল সেই তেওঁলোককো জেৰা কৰাৰ সম্ভাৱনা আছে। এতিয়াও যি প্ৰশ্ন কৰিছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক যে কোনে আচলতে ইয়তখন বুক কৰিছিল, এই ইয়তখনৰ পৰিকল্পনা কাৰ আছিল, লৈ যোৱাৰ জুবিন গাৰ্গক অসম এছ'চিয়েশ্যনৰ আছিল নে সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁলোকৰ লগত যোৱা আন লোকসকলৰ আছিল। এই গোটেই বিষয়টোৰ ওপৰতে প্ৰশ্ন অব্যাহত আছে আৰু হয়তো এদিন দুদিনৰ ভিতৰত সম্পূৰ্ণ ছবি পোহৰলৈ আহিব যে প্ৰকৃততে হৈছিল কি, কেনেধৰণে মৃত্যুৰ মুখত পৰিলে